তো ফাইনেলি মই আছোঁ কুনিয়াত আৰু কিহৰ কাৰণে আছে মই আপোনালোকক কৈ আছোঁ আগতে মানে আমাৰ মংগলৰ যিখিনি কাষৰ মানুহখিনি আছিল চাৰিচুকীয়া যদি কিবা কেতিয়াবা প্ৰব্লেম হয় তেতিয়া ডাইৰেক্ট যাব লগা আছিল খাৰুপেটীয়া কিন্তু এতিয়া আপোনালোকৰ ভাল হৈছে আমাৰ মংগলৰ মানুহখিনি ভাল হৈছে আমাৰ আজিকালি কুনিয়াতে মানে কৰিব পাৰিব তো খাৰুপেটীয়ালৈকে যোৱাৰ দৰকাৰ নাই তো ভাৰ্গৱ মিক্সিং চেনেলতে সকলোকে মই স্বাগতম জনালোঁ ভিডিঅ' কিবা ধাচুৱে নাপালে আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ নম্বৰ আছে বকুলদা আৰু দাদা আছে বাৰু বৰ্তমান গাড়ীখন কিন্তু মোৰ গাড়ী নহয় বছৰ গাড়ী আৰু কিহৰ কাৰণে লৈ আহিছোঁ আপোনালোকক কৈ আছোঁ আৰু যদি আপোনালোকে বেছি যদি গান শুনি ভাল পায় তাৰ কাৰণে আৰু এটা স্পেচিয়েল বস্তু গাড়ীত লগাব পাৰি এনেইতো গুণগুমাই থাকে বক্স লগোৱা আছে মানে এখন বকুলদাৰ যিখন গাড়ী ইয়াত মানে কিনোতে ৱেগনাৰ টপ মডেল আছিলে ইয়াত মানে চাউণ্ড স্পীকাৰ আছিলে আৰু এইবিলাক বক্স চব মানে ফিটিং আছিলে কিন্তু ডাইৰেক্ট মানে বকুলদাই যিহেতু গান শুনি বেছি ভাল পায় তো সেইটো কাৰণে মানে এইটো বেছ টিউব লগাই লৈছে দাদা এইটো কোম্পানী ভাল ন হাইপাৰছনিক কোম্পানী এতিয়া হাইপাৰছনিক কোম্পানী ভাল কোম্পানী এইটো বেষ্ট টিউব হয় অনলি মানে এইটো বেছৰ কাম কৰিব এইটো বেছৰ কাম কৰিব ন অনলি মানে এইটো বেছৰ কাম কৰিব দাদাই বৰ ধুনীয়াকৈ লগাই আছে দাদাৰ দোকানখন পুনিয়াতে বাৰু কি আছিলে দাদা আপোনাৰ দোকানৰ নামটো দোকানৰ নাম ভিটালী কাৰ ডেকোৰ শুনিলে আপোনালোকে আহিব পাৰে আজিকালি খাৰুপেটীয়াত যোৱাৰ মানে দৰকাৰ নাই মংগলতে হৈ গৈছে পুনিয়াতে হৈ গৈছে গোটেইখিনি গাড়ীৰ কাম মানে আপোনালোকে ইয়াত আহিব মানে কি এণ্ড্ৰইড লগোৱা চিষ্টেম মানে বেষ্টিভ লগোৱা চিষ্টেম নাই হয় আউটপুট নাই এতিয়া এক্সট্ৰা আউটপুট লগাই আছোঁ মই বেষ্টিভৰ কাৰণে বেষ্টিভৰ কাৰণে মানে এক্সট্ৰা এইবিলাক লগাব লাগে এতিয়া মানে বেষ্টো মানে কোৱা চাউণ্ডটো মিলি মানে অৰিজিনেলি লাগি আহে ন সেইটোত মানে বেষ্টিভ লগোৱাৰ কাৰণে আপোনাৰ এইটো মানে হেৰি আউটপুটটো নাথাকে সেইটো এক্সট্ৰাকৈ লগাব লগা হৈছে তো দেখিলে মই আজিলৈকে দেখা নাছিলোঁ আপুনি জানো দেখা নাছিল যে বেষ্টিভ লগালে কি কি কৰিব লাগে তো এইবিলাক কিছুমান বস্তু চেঞ্জ কৰিব লাগে তো দাদাই চেঞ্জ কৰি আছে আৰু মালটো হ'ল এইটো এই মালটোৰে ইমান পাৱাৰ তো বোলা কি কবি চাউণ্ডটো শুনি লওঁ তাৰপিছত মানে কি আৰু লগাব আজি বহুত দিনৰ মূৰত এটা লগাইছিল এইটো ভাঙা চিঙা কিবা এইবিলাক মানে আৰু চেঞ্জ কৰি দিব আৰু আজিৰ পৰা নতুন লগাই ভাল লাগছে নে বেছ মজা দাদা ভাল লাগছে নে দাদাই লগাই দিছে বাৰু গাড়ীৰ ভিতৰত বাৰু শুনি আছোঁ গান কেনেকুৱা লাগিছে আপোনাৰ বেছিকৈ শুনাব নোৱাৰিম ক'বলৈ আহি যাব তো এনেকুৱাই আৰু বেছ গাড়ীত মানে এনেকুৱা যদি বেছ লগাই এনেকুৱা এটা মানে চাউণ্ডৰ কোৱালিটি এটা পাব এক্সট্ৰা কোৱালিটি গাইছ যিটো মানে একদম দিলত লাগি যায় তো এইখিনিয়ে আৰু এইখিনিয়ে কৈ মোৰ আজি ভিডিঅ'টো এইখিনিয়ে কৈ যদি আপোনালোকে লগাব যদি ইচ্ছা কৰে লগাব পাৰে অনলাইনত দামটো একচুৱেলি বেছি নহয় 10,000 পৰা 12,000ৰ ভিতৰত আপোনালোকে পাই যাব ভাল চিপ তো আজিলৈকে এইখিনিয়ে জয় আই অসম